গাখীৰ আৰু পানী ঢালিবলৈ যোৱা পথ এইফালেও আছে লিংকত গাখীৰ ঢালি বাহিৰলৈ ওলোৱা পথ এইফালে আছে বাবাক দৰ্শন কৰিবলৈ বাইদেউ বহুত দূৰৰ পৰা আহিছে ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে সকলো লাইভ কেনেকৈ দিয়ে সেয়া চাওক মোবাইলটো দেখিছে ষ্টেণ্ডত থৈ দিছে আৰু এইফালে দেৱে পূজা কৰি আছে এইফালে ৰাজহুৱা বন্তি গছি আপোনালোকৰ দেখাই দিলোঁ সকলোৱে তেল ঢালি আছে এফালে হ'ল লাইন পাতি থকা মানুহ যিহেতু তেল ঢালিবলৈ আৰু গংগাজল ঢালিবলৈ আৰু ইফালে বাহিৰৰ পৰিৱেশটো চাওক মানুহৰ গোটেই ভিৰ বহুত দেৰি লাইন পাতি এইখিনি পাইছোঁহি আৰু বাবাক দৰ্শন ঘামি জামি গৈছে আগতে গুড মৰ্ণিং সকলোকে আৰু এতিয়া ৰাতিপুৱা 9টা বাজিলে আৰু মই বৰ্তমান আছোঁ যোৰহাটত গৈ আছোঁ নাজিৰা শিৱসাগৰ আৰু এইফালে আছে আমাৰ জানদা ড্ৰাইভ কৰি আছে নমস্কাৰ আৰু পিছফালে আছে ময়ূৰ আছে এইফালে ভণ্টি দুজনী আছে আমি গৈ আছোঁ বৰ্তমান নাজিৰালৈ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ ৰাতিপুৱা সোনকালে আহিলোঁ এতিয়া পালোঁ যোৰহাট ঘৰৰ পৰা অহা 1 ঘণ্টা হ'ল 8টা বজাত ওলালোঁ আৰু যোৰহাটত জামটো চাওক পুৰা ট্ৰেফিক জাম লাগি আছে যিহেতু ফ্লাইঅভাৰখন বনাই আছে ফ্লাইঅভাৰখন হ'লে বাৰু অলপ জামটো কমিব এইফালে ট্ৰেফিক চালান কাটি আছে চাগে আহি পালোঁ যোৰহাটৰ সোঁমাজতে থকা এয়া ভোগদৈ নদী আৰু তাৰ ওপৰৰ দলঙৰে আমি গৈ আছোঁ যিহেতু অগ্নিনাভ মন্দিৰলৈ যাম বুলি বহুত দিনৰ পৰা এটা আশা আছিল আজি সেই আশা পূৰণ হ'বলৈ গৈ আছে এই গাড়ীখন চাওক এটা ছাইড বেকা হয় এইফালে চাওক একদম হেলনীয়া হৈ গৈছে আৰু ডাঙৰ গাড়ী এইফালে টানিছে হাইৱেৰ পৰা আমি এইফালে সোমাই দিম এতিয়া তো আমি হাইৱেৰ পৰা এতিয়া সোমাই দিলোঁ এইটো ৰাস্তাত আৰু অলপ গ'লে আমি পাম আমগুৰি যিহেতু দুদৰালি আমি দুদৰালিও আহিব পাৰিলোঁ হয় কিন্তু ৰাস্তাটো মানে বনাই আছে সেইবাবে যথেষ্ট ধূলি আৰু গাঁত হৈ আছে সেইবাবে সেইটো ৰাস্তাই নাহিলোঁ তো দুদৰালি হৈ অহাহেঁতেন আমি আমগুৰি মৰিয়নি হৈ আহিব পাৰিলোঁ হয় তাৰপিছত আমগুৰি নামটি এতিয়া আমি আমগুৰিতে যিহেতু ওলাম আৰু হাইৱেটো বহুত ধুনীয়া হৈ গ'ল আগতকৈ বহুত ধুনীয়াকৈ বনালে মানে ভাল লাগিলে দেখি আৰু বেছি টাইম নাই গৈ পাম ইয়াৰ পৰা আৰু খুব বেছি আপোনালোকৰ 40 কিলোমিটাৰ 30 কিলোমিটাৰমান আছে ঘৰৰ পৰা আহিলোঁ আমি 50-50ৰ ওপৰত আহিলোঁ কিলোমিটাৰ আৰু 1.5 ঘণ্টা হৈ গ'ল অহা আৰু কি ধুনীয়া ৰাস্তা চাওক স্বাগতম জনালোঁ আপোনালোকক নিয়ৰদিন পৰা ইউটিউব চেনেললৈ অগ্নিনাভ মন্দিৰলৈ আহি আছোঁ তাত যাওঁ আচলতে প্ৰথম ফাৰ্ষ্ট টাইম অনুভৱ কেনেকুৱা একদম ভাল লাগিছে যিহেতু ভগৱানৰ ঠাইলৈ পবিত্ৰ ঠাই স্থানলৈ আহি আছোঁ গতিকে বাকী নিয়ৰে কৰিছে দেখাই দিব আপোনালোকক আৰু চেনেলটো প্ৰথমবাৰ যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰি নাপাওঁ সংযুক্তা টোপনি গ'লা নি আহি পালোঁ আমি আমগুৰি চাৰিআলি তো বৰ্তমান আমি গৈ আছোঁ এইটো দুদৰালিত ধুনীয়াকৈ এইখিনি ৰাস্তা বাৰু পিচ দি থোৱা আছে যিহেতু দুদৰালি বহল কৰি থকা হৈছে আৰু অলপ দূৰলৈকে হ'ব যিহেতু এইবিলাক দেখিছে পোষ্টবিলাক তালৈকে হ'ব যিহেতু ৰাস্তাটো আমাৰ গোলাঘাটত যথেষ্ট মানে কামখিনি আগবাঢ়িছে দুদৰালি মানুহজনৰ বুদ্ধিটো ভাল লাগিছে আমাৰ ইণ্ডিয়াৰ টেকন'লজি চাওক টায়াৰটো ধুনীয়াকৈ পিন্ধি লৈছে টায়াৰ নিব লাগে আৰু বঢ়িয়াকৈ গৈ আছে তো আমাৰ যিহেতু ইণ্ডিয়াত টেকন'লজিৰ অভাৱ নাই দেখিছে কিমান ধুনীয়াকৈ যোগাৰ কৰি লৈছে ভাল লাগিছে দেখি যিহেতু স্কুটিখনত মাজত মানে আনিবলৈ দিগদাৰ হৈ যায় টায়াৰটো সেইবাবে পিন্ধিয়ে লৈছে ধুনীয়াকৈ আৰু ৰাস্তা এইখিনি ৰাস্তা পুৰা বেয়া নাম দি আৰু চাওক গাড়ীবিলাক কেনেকৈ আহিছে ৰাস্তা গোটেই ধূলি হৈ আছে আৰু ইয়াতে সাঁচি গছ বহুত আছে আমাৰ গোলাঘাটৰ কমাৰবন্ধাত যেনেদৰে আছে এয়া চাওক সকলো ঘৰতে সাঁচি গছ কেনেকৈ কাটি থৈছে এইবিলাক চব সাঁচি গছ পতালি মাৰি আছে তো আহি পালোঁ আমি ইয়াৰ নামটি চাৰিআলি এইটোৱে হ'ল নামটি চাৰিআলি চিধা গৈ থাকিব লাগিব চিধা গ'লে পাম আমি নাজিৰা আহি পালোঁ বৰ্তমান আমি এয়া নাজিৰা তিনিআলি আৰু এইফালেদি ৰাইট ছাইডেদি সোমাই দিব লাগিব চিধা যায় গড়গাঁও আৰু এইফালে ৰাইট ছাইডে আমি সোমাই দি অলপ সোমালে পাই যাম আৰু সেইটো চাওক ওপৰেদি ট্ৰেইন যায় আৰু তলেদি গাড়ী এনেদৰে সোমাই যায় ৰাস্তাটো আৰু আগত গাড়ী গৈ আছে তালৈকে গৈ আছে মন্দিৰলৈ তো আমিও আহি আছোঁ তো আপোনালোকক ফটো দি থাকোঁ অগ্নিনাভ মন্দিৰৰ ফেচবুকত আজি আপোনালোকক মন্দিৰ দেখাবলৈ আহিলোঁ গাড়ী আগতে পাৰ্ক কৰিব লাগিব পালোহি আহি তো আমি আহি পালোঁ ইয়াতে গাড়ীখন এইখিনিতে পাৰ্ক কৰি ল'লোঁ আৰু ইয়াতে এইবিলাক তেওঁলোকে কিবা ধূপ চাকি আদি এনেদৰে দিবলৈ আহে এইখিনিতে আহি পালোহি আৰু এইফালে বাইদেউগৰাকীয়ে লৈ আহিছিলে আৰু আপোনাক কি লৈছে গংগাজল লৈ আহিছে পানী বটল ধূপ আৰু এয়া লৈ ল'লোঁ পাণ আছে আৰু বেলপাত আছে চ' ইয়াতে মানে আপুনি যেতিয়া আহি পায় মানে মানুহ দেখিবই তেওঁলোকে আপোনালোকৰ গাড়ী পিছে লাগি ফুৰিব আৰু আপোনাক
মানে নোলোৱালৈকে নেৰে, মানে ল'ব লাগিবই আপুনি এনেদৰে পলিথিনত গোটেইখিনি বস্তু। ইয়াতে মানে যি যি দৰকাৰ হয় আপোনাক দি দিব। চ' ঘৰৰ পৰা প্ৰায় 100 কিলোমিটাৰমান আহিলোঁ। 100 কিলোমিটাৰ অহাৰ পাছতে আমি আহি পাই গ'লোঁ। এয়া 2.5 ঘণ্টা সময় লাগে, মানে ৰাস্তা হেৰি আগত আছে, আগত এইফালে আছে মহকুমা অধিপতিৰ কাৰ্যালয়। ত' গাড়ীসমূহ ইয়াতে পাৰ্ক কৰি আছে বহুতে, আৰু এইখিনি পৰা যথেষ্ট ভিৰ দেখিছোঁ মন্দিৰলৈ অহা ভক্তৰ। চ' আমিও একদম খালী ভৰিয়ে আহিছোঁ এতিয়া, যিহেতু চেণ্ডেল গাড়ীতে থৈ আহিছোঁ হেৰাব বুলি ভয়তে। ইয়াতে আপুনি সৰু সৰু দোকান পাব, নিজৰ বস্তুখিনি যিখিনি লাগে লাগতিয়াল ল'ব পাৰিব গোটেইখিনি। ত' মহাদেৱৰ ভক্তসকলৰ বাবে শাওণটো কিমান এটা গুৰুত্বপূৰ্ণ মাহ সকলোৱে গম পায়। যথেষ্ট দীঘল এটা লাইন, এনেকৈ এইফালৰ পৰা গৈ এনেকৈ গৈ আগলৈ যিহেতু মন্দিৰ ভাগ আছে, এনেদৰে লাইন পাতি গৈ থাকিব লাগিব আপোনালোক। লাইন পাতি গৈ এইফালেদি সোমাব লাগিব। মই দেখুৱাই দিছোঁ লাইনটো, আগলৈও আছে এটা লাইন, এইফালেদি সোমাব পাৰিব। যথেষ্ট মানুহৰ ভিৰ হৈ আছে। এইফালে ময়ূৰেও ভিডিঅ' কৰি আছে ধুনীয়াকৈ, আৰু সন্মুখৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ সম্পূৰ্ণ। এইফালে যিহেতু আছে মন্দিৰ ভাগ, আৰু লাইনটো চাওক আপোনালোকে, ইফালেও এটা লাইন, এইটো ছাইডো এটা লাইন, দুটা লাইন, বহুত দীঘলীয়া লাইন। একেবাৰে শেষৰ পালোহি লাইনৰ আহি, আৰু এইটো লাইন চাওক একেবাৰে এইখিনি ঠেক, আৰু আগলৈ তাত আছে মন্দিৰ ভাগ, তাত আগত সোমাব লাগিব। কিমান লাইন পাতিছে চাওক, মানে হাজাৰ হাজাৰ ভক্তৰ ভিৰ হৈছে আজিৰ দিনটোত। তো আপোনালোকক দেখাই দিছোঁ পৰিৱেশটো ইয়াৰ, আৰু ছাইডতে এইবিলাক দোকানবিলাক আছে। আপোনালোকে ইয়াতে আহিলে বস্তুখিনি ইয়াৰ পৰা এনেদৰে ল'ব পাৰে। আৰু বৰ্তমান আমি ভিতৰ ভাগলৈ সোমাই আহিলোঁ, আৰু সোমাই আহি চাওক ভিৰটো চাওক এবাৰ, বহুত ভিৰ, যিহেতু যথেষ্ট গৰম আজি। আৰু আহিলোঁ সকলোখিনি বস্তু ল'লোঁ, কিন্তু এটা কথা বেয়া হৈছে, বাইদেউহঁতে কৈছে গাড়ী যিহেতু ৰাখোঁতে মানে আপোনাক বস্তু দিবলৈ দেখিছে নহয়, মানুহ লাগি ফুৰে লগত, কিন্তু আপোনালোকে তাত ল'ব, কিন্তু গোটেইখিনি মানুহ লগত 5জন বা 6জন আহিছে ধৰক, এজনে ল'ব তাত, আৰু বাকী 4জনে আহি মন্দিৰৰ ওচৰত ল'ব। যিহেতু বাইদেউহঁতে ইমান কষ্ট কৰি ৰ'দত তেওঁলোকে বহি এয়া দোকান দি আছে, হয়নে বাইদেউ? বহুত ৰ'দত বাইদেউহঁতৰ ওচৰতো আহি ল'বহি। ত' ওচৰত আগত দি দিয়ে, নাই ঠিকে কৈছে, হয় কথাটো হয়। চ' আপোনাৰ হয়, মই দেখিলোঁ সম্পূৰ্ণ, সেইকাৰণে বাইদেউহঁতৰ খাতিৰত মই কথাখিনি কৈ দিছোঁ। আৰু আপোনালোকে অকণমান আগলৈ আহি এয়া চাওক, এইটো মন্দিৰৰ সন্মুখত আহি এওঁলোকৰ পৰা আপোনালোকে বস্তু ক্ৰয় কৰিব। তেল বিকি পেলাই আমি বহি আছোঁ, খালি তেল 2টা বিকি বহি আছোঁ। আগতেই দি দিছে মানুহে, আমি এতিয়া বিকিব পৰা নাই, পোহনি নাই হোৱা। মন্দিৰ আগলৈ আহক আপোনালোকে, চেণ্ডেল ইয়াতে থৈ ইয়াৰ পৰা তেলটো লৈ যাওক। হয় বাইদেউ, আপোনালোকে ক'লে শুনিলেই, যিহেতু মই আপোনালোকক ভিডিঅ'ত দেখালোৱে, এওঁলোকো এইখিনিতে ৰখি থাকে, গ্ৰাহক আহিব বুলি তেওঁলোকো গোটেই দিনটো ৰখি থাকে। আপোনালোকে ওচৰলৈ আহি বস্তু ক্ৰয় কৰিব, যিহেতু মন্দিৰ ভাগ এয়া দেখিছে, আৰু একদম সন্মুখতে আছে দোকান। আপোনালোকে আগত গাড়ী ৰখাই যিবিলাকে দি থাকে তেওঁলোকৰ পৰা নল'ব, এই বাইদেউহঁতৰ ওচৰতো ল'বহি আহি। তেলটো ল'ব আহিব, আগলৈ আহিব, আপোনালোকে তাত গাড়ী ৰখালে নিদিব তেলটো, নল'লে হয়। 5-6গৰাকী অকল তেলটো বিকি থাকে, আমি এতিয়া বিকিব নোৱাৰোঁ। ঠিক আছে, আপোনাৰ ওচৰত আহিবলৈ মই অনুৰোধ জনাই দিলোঁ সকলোকে ভিডিঅ'ৰ জৰিয়তে। যিহেতু আজি সোমবাৰৰ বাবে দেখিছে কিমান ভক্তৰ ভিৰ, এইফালে ওলাই অহা মানুহ, আৰু এইফালে হ'ল লাইন পাতি থকা মানুহ, যিহেতু তেল ঢালিবলৈ আৰু গংগাজল ঢালিবলৈ। আৰু ইফালে বাহিৰৰ পৰিৱেশটো চাওক, মানুহৰ গোটেই ভিৰ, লোকাৰণ্য হৈ আছে। ময়ো কি ক'বা, এয়া বহুত দেৰি লাইন পাতি এইখিনি পাইছোঁহি, আৰু বাবাক দৰ্শন ঘামি জামি গৈছে আগতে। আজি গৰম, বহুত গৰম পৰিছে আজি, বহুত গৰম আজি, উপায় নাই, 35 ডিগ্ৰী চেলচিয়াছতো এনেদৰে থিয় হৈ থাকিব লগা হৈছে বাবাৰ বাবে, বাবাক লগ কৰিবলৈ, বাবাৰ ওচৰত সকলোখিনি দুখৰ কথা ক'বলৈ, যাতে বাবাই সকলোখিনি যাতে দূৰ কৰে। এইফালে আছে দেখিছে লিংগত গাখীৰ আৰু পানী ঢালিবলৈ যোৱা পথ, এইফালেও আছে লিংগত গাখীৰ ঢালি বাহিৰলৈ ওলোৱা পথ, এইফালে আছে বাবাক দৰ্শন কৰিবলৈ যোৱা পথ, বাবাক দৰ্শনৰ বাহিৰলৈ ওলোৱা পথ, আইৰ পৰা নিৰ্মালী ল'বলৈ যোৱা পথ। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? মৰাণৰ পৰা আহিছে। গৰমটো কেনেকুৱা পাইছে? অঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছে? বোকাখাটৰ পৰা আহিছে। অঁ ঠিকে, আমিও গোলাঘাটৰ বাৰু, একে ওচৰৰে, ঠিকে আছে। আৰু বাহিৰৰ মানুহৰ ভিৰ চাওক, পূৰা মানুহ, আমি এইখিনি পাইছোঁ, আৰু ইয়াৰ পৰা প্ৰায় 100জনমান মানুহ আছে আগত আমাৰ। ভিতৰলৈ সোমাই এইখিনি আহি পাইছোঁ। মোৰ কেনেকুৱা লাগিছে এইখিনি আহি? কি ক'ব, বহুত দেৰি হৈ গ'ল, 3 ঘণ্টামান হৈ গ'ল। 3 ঘণ্টামান হৈ গ'ল, বাবাক দৰ্শন কৰিবলৈ পোৱাই নাই। আৰু এইখিনিৰ পৰা বাঁহ বান্ধি থোৱা আছে বাৰু ধুনীয়াকৈ, আৰু ফেনো দি দিছে ওপৰত কেইবাখনো, যিহেতু যথেষ্ট গৰম, আৰু LED ইয়াতে লগাই থোৱা আছে, এতিয়া অফ হৈ আছে কিজানি। বাৰী ক'ৰ পৰা আহিছে? মৰিয়নি। গুৱাহাটী মৰিয়নিৰ পৰা আহিছে, আমি আহিছোঁ গোলাঘাটৰ পৰা, পিছত আছে মৰাণৰ পৰা আহিছে, আৰু পিছলৈ মানুহ চাওক।
আছে বাবা আৰু তাতে নামবিলাক উচ্চাৰণ কৰি আছে যিসকলে শৰাই দি আছে আৰু আগত তেল ঢালি আছে পানী ঢালি আছে গংগাজল আছে দেখিছে গামোচাখন বান্ধি থোৱা আছে গামোচাখনৰ ভিতৰত মানুহ সোমাবলৈ দিয়া বুলি কাজিয়া ওচৰপাতে হৈ গৈছে এনেকুৱা হ'লে বেয়া লাগে মন্দিৰৰ ভিতৰ ভাগত 3 ঘণ্টা ৱেইট কৰাৰ পিছত এইখিনি আহি পাইছোঁহি এইফালে বাবা আছে বাবা এইফালে সেৱা লৈ আছে ভক্তসকলে আমিও সেৱা ল'ব যাম আৰু আপোনালোক দেখাম ইয়াতে ইয়াৰ ৰাজহুৱা বন্তি গছি আপোনালোকক দেখাই দিলোঁ সকলোৱে তেল ঢালি আছে আৰু তাৰ পৰা তেল নিব পাৰিব ঘৰলৈ আৰু তেল সকলোৱে ঢালি আছে ইয়াতে মানুহ দেখিছে কিমান ভিৰ তেল ঢালি আছে আৰু ইয়াতে গংগাজল ঢালিব পাৰি আৰু এইফালে তামোল যিবিলাক আপোনালোকে শৰাই আগবঢ়ায় এইখিনি বস্তু দিব পাৰে এইফালে আছে ঢালি আহিলোঁ তেল ঢালি আহিলোঁ তেল ল'ব লাগিব বটল খালী বটল লৈ আছোঁ আৰু ইয়াতে এতিয়া বাবাক সেৱা কৰি ল'ব লাগিব আমি আগতে বাবা আছে দেখিছে পাই গ'লোঁ একেবাৰে আগত বাবাৰ সেৱা ল'লোঁ সেৱা লৈ ইয়াৰ নিৰ্মালী গ্ৰহণ কৰিবলৈ আহিছোঁ আগত আছে ইয়াৰ বাবা দেখিছে আপোনালোকক মই জুম কৰি দেখাইছোঁ আপোনালোকেও সেৱা লৈ ল'ব পাৰে আৰু বাবাৰ ওচৰত চাওক লাইভ কেনেকৈ দিয়ে সেয়া চাওক মোবাইলটো দেখিছে ষ্টেণ্ডত থৈ দিছে আৰু এইফালে দেৱে পূজা কৰি আছে এইফালে বাবা আছে আৰু লাইভ কৰি আছে ফেচবুকত আপোনালোকেও সেৱা জনাই লওক এনেদৰেই লাইভ দিয়া হয় ডেইলি ফেচবুকত আৰু ওচৰৰ পৰা আমি নিৰ্মালী লৈ কৰি আহিলোঁ এতিয়া ল'ব লাগে প্ৰসাদ তো ইয়াতে আমি প্ৰসাদখিনি লৈ ল'ব লাগিব ইয়াতে ইয়াৰ পায়স দি আছে পায়স লৈ লওঁ বৰ্তমান প্ৰসাদ নাম মন্দিৰৰ প্ৰসাদ পায়স তো পায়সটো খাওঁ আপোনালোকক দেখাওঁ ইয়াৰ টেষ্ট কেনেকুৱা সঁচাকৈ বহুত বেছি ধুনীয়া হয় পায়স খাবলৈ আৰু আপোনালোক কেতিয়াবা অগ্নিনাভ মন্দিৰ আহিছেনে যদি খালোঁ মানে একদম অমৃতকতা লাগিলে আৰু ইয়াতে ডাষ্টবিন আছে দেখিছে ডাষ্টবিনত আপোনালোকে আহি এইবিলাক পেলাব মাটিত বা ক'ৰবাত এইবিলাক পেলাই নিদিব ডিছবিলাক আৰু যিবিলাক বাতি আছে আপোনালোকে খাইছে এইবিলাক য'তে ত'তে আচলতে নেপেলাব ইয়াত যিখিনি তেলখিনি লৈ ল'লোঁ ঘৰলৈ যিহেতু চাকি বন্তি জ্বলাব লাগিব আৰু এইফালে পানী লৈ ল'লোঁ মানে গংগাজল যিখিনি জল ইয়াত আমি ঢালিছিলোঁ সেই জলখিনি আচলতে গা ধুলে পবিত্ৰ হয় আৰু ইয়াতে আপোনালোকে কেইবাটাও কথা আছে আহিলে প্ৰথমতে আপোনালোকে সোমাব লাগিব বস্তুখিনি লৈ য'ত লিংগত আপোনালোকে ধৰক পানী ঢালিব তাত প্ৰথমতে পানী ঢালিব লাগিব আৰু তেল ঢালিব লাগিব ৰাজহুৱা বন্তি গছিত তাৰপিছতে আপোনালোকে যাব লাগিব বাবাক দৰ্শন কৰিবলৈ দৰ্শন কৰাৰ পাছতে আপোনালোকে শৰাই যদি আগবঢ়ায় শৰাই আগবঢ়াব পাৰে 500 টকাকৈ প্ৰতিজন ভক্তৰ তাৰ পাছতে আপোনাৰ যাব লাগিব আইৰ পৰা নিৰ্মালী গ্ৰহণ কৰিবলৈ তো আইৰ পৰা নিৰ্মালী গ্ৰহণ কৰাৰ পিছতে আপোনালোকে ধুনীয়াকৈ আইক সেৱা কৰি ওলাই আহি আপোনালোকে প্ৰসাদ খাব লাগিব আৰু শৰাই প্ৰসাদসমূহ ল'ব লাগিব তাৰপিছতে লাষ্টত গৈ আপোনালোকে যিখিনি তেলৰ বটল বা পানী আপোনালোকে সংগ্ৰহ কৰি ঘৰলৈ লৈ যাব পাৰিব আৰু সকলোখিনি কথা আপোনালোকক ক'লোঁ আপোনালোকেও আহিলে কোনো ধৰণৰ প্ৰব্লেম যাতে ফেচ কৰিব নোৱাৰে সেইবাবে সকলোখিনি আপোনালোকক জনাই দিলোঁ প্ৰথমতে ক'ত যাব লাগিব কি সকলো আৰু বাইদেউ বহুত দূৰৰ পৰা আহিছে ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে সকলো কিমান লগত কিমান আহিছে আৰু আমিতো 8জন আহিছে ন বাবাৰ চৰণত সেৱা ল'বলৈ নলবাৰীৰ পৰা আৰু লোৱাৰ আছামৰ পৰা বহুতো ভক্ত আহে দূৰ দূৰণিৰ পৰা বহুতো ভক্ত আহে আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে শিৱসাগৰ ভ্ৰমণ কৰিবলৈ আহে আৰু লগতে অগ্নিনাভ বাবাৰ চৰণৰ সেৱা ল'বলৈ আহে বিশেষ এটা খবৰ ইয়াতে আপোনালোকৰ মন্দিৰৰ সময় পুৱা 8 বজাৰ পৰা আবেলি 3 বজালৈকে 3 বজাৰ ভিতৰত মানে মন্দিৰটো বন্ধ কৰা হয় চ' আপোনালোকে সোনকালে আহিব মন্দিৰৰ পৰা এতিয়া আৰু যাবলৈ ওলাই আহিলোঁ আমি আইচক্ৰীম খাই ময়ো কেনেকুৱা লাগিলে আহি যদিও কষ্ট হ'ল ভাল লাগিলে একদম ওলাই গৈছে আৰু যিহেতু মই আশা কৰিছোঁ নীলৰ যিসকল ভিউৱাৰ্ছে চাই আছে তেওঁলোকৰো মনৰ আশা পূৰ্ণ হওক আৰু আপোনালোকে যি বুলি ভাবে হৰ হৰ মহাদেৱ বুলি এটা কমেণ্ট কৰিব সকলোৱে এটা কমেণ্ট কৰি দিব সকলোৰে বাবে প্ৰাৰ্থনা কৰি আহিছোঁ সকলোৰে মনৰ আশা যাতে পূৰ্ণ হওক আৰু সুস্বাস্থ্যৱান হৈ থাকক আৰু সদায় আৰু যিহেতু স্পেচটো কম মানে মন্দিৰৰ ভিতৰত সেইবাবে অলপমান দিগদাৰ হয় আৰু অলপমান কষ্ট পাব আপোনালোক আহিলে গৰমৰ দিনত আহিব ইয়াত আহিলে আপোনালোকৰ সকলো দুখ নাইকিয়া হৈ যাব আহিব সকলো